Hi everyone, welcome back to my channel Health and Mind. আজি মই আপোনালোকৰ লগত ডিসকাস কৰিবলৈ আন এটা নতুন টপিক লৈ আহিছো। হেতু হল আমাৰ সোসাইটিত থকা এটা ডাঙৰ মিসকনসেপচনৰ বিষয়ে। হেতু হল হাৰ্ট অ্যাটাক এন্ড কাৰ্ডিয়াক এৰেষ্ট দুটাই সেম প্ৰবলেম হয় বুলি। কিন্তু হাৰ্ট অ্যাটাক and cardiac arrest দুটাই same problem নহয়, but yes দুটাই heart related problem হয়। So আহক আমি ডিসকাস কৰো heart attack and cardiac arrest ৰ মাজৰ difference কেটা। Heart attack হল এটা circulatory problem, মানে হাৰ্টত যি বাল্বৰ দ্বাৰা বা যি আৰ্টাৰীৰ দ্বাৰা ব্লাড সাপ্লাই হয়, সেই বাল্বস বিলাক সেই আৰ্টাৰী বিলাক কিবা কাৰণত ব্লক হৈ যায় যেতিয়া ব্লাড হাৰ্টত পাস কৰিব নোৱাৰে, হাৰ্টৰ কিছু সংখ্যক অংশত পাস কৰিব নোৱাৰে, কিছু পাৰ্টত ব্লাড ফ্লো নহয়, তেতিয়া সেই প্ৰবলেমটোক আমি হাৰ্ট অ্যাটাক বুলি কওঁ। কিন্তু কাৰ্ডিয়াক এৰেষ্ট হল যেতিয়া আমাৰ হাৰ্টটোৱে কমপ্লিটলি বিটিং কৰা বন্ধ কৰি দিয়ে, আমাৰ পালস জেনাৰেট কৰা বন্ধ কৰি দিয়ে, সেইটোক আমি কাৰ্ডিয়াক এৰেষ্ট হোৱা বুলি কওঁ। ইয়াৰ আৰু এটা ডিফাৰেন্স হল যেতিয়া হাৰ্ট অ্যাটাক হয় তেতিয়া হাৰ্টৰ কিছু পাৰ্টত হে ব্লাড সাপ্লাই নহয় বা ব্লাড ফ্লো নহয়, কিন্তু যেতিয়া কাৰ্ডিয়াক এৰেষ্ট হয়, যেতিয়া হাৰ্টটোৱে কমপ্লিটলি বিটিং কৰা বন্ধ কৰি দিয়ে, তেতিয়া আমাৰ বডিৰ ভাইটাল পাৰ্টস বিলাকত ব্লাড ফ্লো হোৱা বন্ধ হৈ যায়। যেনেকুৱা আমাৰ ব্ৰেইনত ব্লাড সাপ্লাই নহয়, আমাৰ লাংছত নহয়, কিডনিত নহয়, এনেকুৱা ধৰণৰ আমাৰ যিবিলাক ভাইটালছ অৰ্গেনছ আছে সেইকেইটাত ব্লাড সাৰ্কুলেশন কমপ্লিটলি সিজ হৈ যায়। ইয়াৰ আৰু এটা ডিফাৰেন্স হল হাৰ্ট অ্যাটাক হলে মানুহজন বা পেশেন্টজন কনসিয়াস থাকিব পাৰে আৰু হাৰ্ট বিটিং কন্টিনিউয়াসলি চলি থাকিব, কিন্তু যেতিয়া কাৰ্ডিয়াক এৰেষ্ট হ'ব মানুহটো কমপ্লিটলি আনকনসিয়াস হৈ যাব আৰু হাৰ্ট বিটিং ষ্টপ হৈ যাব। হাৰ্ট অ্যাটাক আৰু কাৰ্ডিয়াক এৰেষ্টৰ এটা মেইন ডিফাৰেন্স হল যেতিয়া হাৰ্ট অ্যাটাক হয় তাৰ বহুত আগৰ পৰাই আমাৰ বডি আমাক ৱাৰ্নিং সাইনস বিলাক দি থাকে, কিন্তু কাৰ্ডিয়াক এৰেষ্টত এনেকুৱা ধৰণৰ একো সাইন এণ্ড সিম্পটম নিদিয়ে, একো ৱাৰ্নিং সাইন নাথাকে, কাৰ্ডিয়াক এৰেষ্ট সাডেনলি আনএক্সপেক্টেডলি হৈ যায়। ইয়াৰ মাজতে মই আপোনালোকক হাৰ্ট অ্যাটাকৰ কিছুমান সাইন এণ্ড সিম্পটম কৈ দিছো। আপোনাৰ চেষ্ট পেইন হ'ব পাৰে, মাইল্ড টু মডাৰেট লেভেলত হ'ব প্ৰথমতে, কিন্তু সেই চেষ্ট পেইনটো লাহে লাহে মডাৰেট টু সিভিয়াৰলৈ পৰিৱৰ্তন হ'ব। আপোনাৰ ডিসকমফৰ্ট ফিল হ'ব পাৰে আপোনাৰ আপৱাৰ্ড বডিত, আপাৰ বডি মানে আপোনাৰ ডিঙিৰ পৰা পেটলৈকে আপোনাৰ ডিসকমফৰ্ট ফিল হ'ব পাৰে। আপোনাৰ পেটত বহুত ধৰণৰ ডিসকমফৰ্ট হ'ব পাৰে, আপোনাৰ এনেকুৱা ফিল হ'ব পাৰে যে আপোনাৰ গ্যাস্ট্ৰাইটিছ হৈছে বাট নহয়, গ্যাস্ট্ৰাইটিছ হোৱা নাই। আপোনাৰ এনেকুৱা লাগিব পাৰে যে আপোনাৰ টয়লেট লাগিব বা টয়লেট নালাগে, আপোনাৰ এনেকুৱা ধৰণৰ পালপিটেশন ফিল হ'ব। আন এটা সাইন এণ্ড সিম্পটম হল আপোনাৰ শৰ্টনেছ অফ ব্ৰীথ হ'ব পাৰে। আপুনি যদি ৰেষ্টিং পজিশনত থাকে, আপুনি যদি শুই থাকে, বহি থাকে বা ৰেষ্ট কৰি থাকে, সেইটো সময়তো কি হ'ব পাৰে আপুনি উশাহ নিশাহ অতি কম সময় 1 সেকেন্ডতে আপুনি বহুতবাৰ উশাহ নিশাহ আপুনি ল'ব পাৰে। আপোনাৰ যিটো এটা উশাহ নিশাহ লোৱাৰ যিটো এটা ডিউৰেশ্যন আছে, সেই ডিউৰেশ্যনটো লাহে লাহে কমি আহিব আৰু কম ডিউৰেশ্যনত আপোনাৰ উশাহ নিশাৰ পৰিমাণ বেছি হৈ যাব। সো সেইটোক আমি শৰ্টনেছ অফ ব্ৰীথ বুলি কওঁ। এনেকুৱা ধৰণৰ সাইন এণ্ড সিম্পটম আপোনাৰ স্লোলি কিছু ঘণ্টাৰ পৰা কিছু দিনলৈ বা কিছু দিনৰ পৰা কিছু মাহলৈকেও থাকিব পাৰে। কিছুমান মানুহৰ হাৰ্ট অ্যাটাক হোৱাৰ আগতে 1 বছৰ আগৰ পৰাই বা 2 বছৰ 1.5 বছৰ আগৰ পৰাই লক্ষণসমূহ দেখা দিয়ে। ইয়াৰ মাজতে আন এটা হাৰ্ট অ্যাটাক ক্যান লিড টু কাৰ্ডিয়াক এৰেষ্ট, মানে কাৰ্ডিয়াক এৰেষ্টৰ এটা কাৰণ হাৰ্ট অ্যাটাক হ'ব পাৰে। আপোনাৰ যদি হাৰ্ট অ্যাটাক হৈ আছে সিভিয়াৰ লেভেলত, তেনেহলে আপোনাৰ কাৰ্ডিয়াক এৰেষ্ট হ'ব পাৰে। হাৰ্ট অ্যাটাক বা কাৰ্ডিয়াক এৰেষ্ট এই দুয়োটা ক্ষেত্ৰতে আমি ইমাৰ্জেন্সি কল সাৰ্ভিসত কল কৰিব লাগে, সেইটো হল 911। হাৰ্ট অ্যাটাক হলে আমাৰ ব্লাড ফ্লো ইমিডিয়েটলি ৰিস্টোৰ কৰিব পাৰি ট্ৰিটমেন্টৰ দ্বাৰা। কাৰ্ডিয়াক এৰেষ্ট হলে যদি 10 ক্ৰিটিকেল মিনিটস পাৰ হৈ যায় তেতিয়াহলে পেশেন্টৰ লাইফ বহুত ক্ৰিটিকেল সিচুৱেশনত আহি যায়। সেইটো ক্ষেত্ৰত যদি মেডিকেল টিম বহুত দেৰিকে আহে, আপোনালোকে CPR পাৰফৰ্ম কৰিব পাৰে পেশেন্টৰ ওপৰত। সেইটো হল আপোনাৰ কাৰ্ডিও পালমোনাৰী ৰিসাসিটেশন, মানে ইয়াতে কি কৰিব লাগে, আমি 30 কম্প্ৰেশন দিব লাগে, চেষ্ট কম্প্ৰেশন দিব লাগে পেশেন্টক, আৰু 2টা ৰেস্কিউ ব্ৰিডিং দিব লাগে। 30 চেষ্ট কম্প্ৰেশন আপোনালোকে কেনেকৈ দিব, আপোনালোকৰ হাতৰ তলুৱাৰ যিটো এটা হাৰ্ট পোৰ্শন আছে, আপোনাৰ হু হাতটো তলত ৰাখি বাও হাত ওপৰত ৰাখি আপুনি পেশেন্টৰ
চেষ্টৰ মাজফালে আপুনি কি কৰিব লাগে প্ৰেছ কৰিব লাগে 30 বাৰ কন্টিনিউয়াছলি প্ৰেছ কৰিব লাগিব আৰু 30 বাৰ প্ৰেছ কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব দুটা ৰেস্কিউ ব্ৰিডিং দিব লাগিব মাউথ টু মাউথ ব্ৰিডিং এনেকুৱাকে আপুনি 5টা সাইকেল কন্টিনিউয়াছ কৰি থাকিব লাগিব যেতিয়ালৈকে মেডিকেল টিম নাহে কেয়াৰৰ বিষয়ে মই আপোনালোকৰ কাৰণে এটা বেলেগ ভিডিও লৈ আহিম এখিনি আছিল হাৰ্ট এটাক এণ্ড কাৰ্ডিয়াক এৰেষ্টৰ ডিফাৰেন্স Thank you so much for watching the video. Please subscribe, like and share.